মুসলিম ধৰ্মৰ মানুহ বোলে বেয়া। মুসলিম ধৰ্মৰ মানুহখিনিয়ে বোলে মাৰপিট কৰে, চুৰ, এইবিলাক বোলে বেয়া মানুহ। এইটো চাওক, মই যোৱাকালি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত হোৱা ইজতেমালৈ গৈছিলোঁ। তাতে মোৰ আন্দাজিত কৈ আছোঁ, মই 10 পৰা 12 লাখ মানুহৰ মাজত মই আছিলোঁ। মই দেখিব পৰা নাই, গোটেইখিনি মানুহ সম্ভৱ নহয়, মই পেণ্ডেলখনৰ ওচৰতে যাব পৰা নাই। আপোনালোকে চাওক, এই যিটো ইজতেমাৰ পেণ্ডেল আছিল, প্ৰায় 2000-3000 বিঘাত, মানে পেণ্ডেলটো নহয়, মানে যিটো এৰিয়া, সেই এৰিয়াত মই এটা পুলিচ কৰ্মী দেখা নাই। জানেনে, এই শান্ততা, এই সুস্থিৰতা, এই একতাৰ জৰিৰে যিটো বান্ধ খাই আছে আমাৰ গোটেই জাতি। কাৰণ 12 লাখ মানুহক কণ্ট্ৰল কৰিবলৈ যদি এজনো পুলিচ কৰ্মী নালাগে, ইয়াতকৈ আৰু ভাল কিবা হ'ব পাৰেনে? 3 দিনৰ পৰা মানুহবিলাকে খোৱা নোখোৱাকৈ এডৰা ঠাইত বহি থাকি উপভোগ কৰাটো ইমান সহজ কথা নে? তাতে নাই কোনো ছোৱালী মানুহ, নাই কোনো বাদ্যযন্ত্ৰ, নাই কোনো ডেন্স, নাই কোনো নাচ গান, নাই কোনো উলংগ নাৰী। জাষ্ট মানুহৰ কাৰোবাৰ মুখৰ কথা শুনাৰ কাৰণে 3 দিন বহি থাকিব লগা হৈছে। কেইবা হাজাৰ গ'লে ভুল হ'ব, 1 পৰা 1.5 লাখ সৰু ডাঙৰ বাইক আৰু ডাঙৰ গাড়ী গৈছে। তাৰে পৰা এটা গাড়ীও চুৰ হোৱা নাই। এই 12 লাখ মানুহৰ মাজত এজন মানুহৰ লগত আন এজন মানুহৰ কাজিয়া হোৱা নাই। সেই ভিৰত ফুৰাতে ময়ো কেইবাজনৰ ভৰিত পাৰাইছিলোঁ, কেইবাজনক ভুলত মাতিছোঁ, কেইবাজনৰ ভুলতে ঘাৰত হাত ৰাখিছিলোঁ। সকলোৱে মোক সন্মান দিছে। কাকবা পাৰাই দিলে সি মোক সুধিছে, ভাই দুখ পাইছে নেকি? মই পাৰাইছোঁ, সি মোক ওলটি সুধিছে, ভাই আপুনি দুখ পাল নেকি? ইমান মানুহ, কোনোবাই কিবা খাই থাকিলে মই যদি ওচৰত থিয় হৈ আছিলোঁ, মোক কৈছিল, ভাই ল খা। আৰু এই জাতিটোক, এই মুছলিমক, ভাৰতীয় কেইবাটা দুষ্ট চক্ৰ আছে, সিহঁতে কয়, ইহঁতে বোলে চুৰ, ডাকাইত, গুণ্ডা। য'ত 12 লাখ মানুহত এটা পুলিচ আৰ্মীৰ প্ৰয়োজন নহয়, সেইবুলি মই ফুৰি চাইছিলোঁ যে সঁচাকৈ পুলিচ আৰ্মী আছে নে নাই। ইজতেমাৰ পেণ্ডেলৰ পৰা 3.5 কিলোমিটাৰ দূৰত এটা পুলিচৰ ঝুপৰি আছিল, তাতে 4-5জনমান পুলিচ আছিল, কিন্তু সিহঁতে তাতে চেয়াৰ লৈ বহি আছে, তাৰে পৰা ক'তো যোৱা নাই। ট্ৰাফিক, আপোনালোকে জানে ধুবুৰী ডিষ্ট্ৰিক্টত এটাই মেইন ৰোড, ট্ৰাফিকত হাজাৰ পুলিচৰ প্ৰয়োজন আছিল, কিন্তু এটা পুলিচো নাই। ট্ৰাফিক আমাৰ মানুহবিলাকে কণ্ট্ৰল কৰি আছে আৰু ছিষ্টেমেটিকলি যাই আছে, আকৌ ছিষ্টেমেটিকলি আহি আছে। সেই ইজতেমাৰ এৰিয়াটোত, অৰ্থাৎ মাৰ্কেটটোত, মই কেইবা হাজাৰ হিন্দু মানুহৰ দোকান দেখা পাইছোঁ। তাৰে পৰা আমি বস্তু কিনিছোঁ, খাইছোঁ। বিহাৰৰ মানুহ, কাশ্মীৰৰ মানুহ, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা মানুহ আহি তাতে দোকান কৰিছে। আমি কাকো মাৰধৰ কৰা নাই, সোধা নাই তোৰ নাম কি, কোৱা নাই তোৰ পৰা নাখাওঁ, কোৱা নাই তই বেলেগ ধৰ্ম, কোৱা নাই তই ইয়াৰ পৰা গুচ যা, এজনকো আমি কোৱা নাই। হয়তো সন্মান কৰিছোঁ ভাইজান বুলি, ভাইজান এইটো দিয়ক, সেইটো লওক। কিন্তু এই সৰু সুৰা কিছুমান পূজা পাতলত আমি দেখা পাওঁ, আমাৰ ভাৰতত কোনোবা মুছলিম মানুহৰ দোকান হ'লে কি হাৰাশাস্তি উদ্ভাণ্ডালি লগাই দিয়ে। কেইটামান বলদে, এই সুধীৰ ভাইহঁত গাঁৱত যদি মুছলিম মানুহে ফেৰী কৰিবলৈ যায়, তাক লৈ হাৰাশাস্তি, মাৰধৰ, আই কাৰ্ড দেখা, আধাৰ কাৰ্ড দেখা, এই যে বিহেভ, এই যে অভদ্ৰামী উদ্ভাণ্ডালি দেখুৱায়, যাৰ কাৰণে তহঁতৰ ইমান বদনাম। মানুহ মুছলিম ধৰ্ম আগবাঢ়ি লৈ আছে, কিয় জানানে? এইটো ভদ্ৰতা, নম্ৰতা, একতাৰ কাৰণে। আচলতে ভাল, তাতে মানুহে মানুহক মৰম কৰা শিকায়, ভাল পোৱা শিকায়। মই ভাবোঁ এই ইজতেমাত যি 2-3 হাজাৰ মানুহ আহিছিল, ব্লেক ধৰ্মাৱলম্বী লোক, সিহঁতে এই পৰিস্থিতি দেখি যদি একবাৰ ভাবে, সি খাটাক মুছলিম ধৰ্ম লৈ লওক। শেষৰ দিনৰ যিটো ঘটনা, সেইটো কৈ আছোঁ আপোনালোকক। আমি যোনটো ফালে আছিলোঁ, আমাৰ ফালটোত কেইবা লাখ মানুহ আছিল। তাৰে 2 কিলোমিটাৰত শেষৰ সময়খিনিত কোনো ধৰণৰ খাদ্য নাছিল। আৰু মই বহুকেইজন মানুহক লগ ধৰিছিলোঁ আৰু তামাক সুধিছিলোঁ, দাদা আপোনালোকে কেতিয়া খাইছে? কৈছিল, যোৱা ৰাতি খাইছিলোঁ, এতিয়ালৈকে খোৱা নাই। নোখোৱাকৈ 3 দিন একতাৰ জৰিৰে ইমান মানুহ একলগে মিলা প্ৰীতিৰে থকাটো, এইটো কম কথা নহয়। কিছুমানত দেখোঁ 1 লাখ মানুহতে হাজাৰ কাজিয়া বিবাদ, মাৰামাৰি, হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ যায়। কিন্তু 12 লাখ মানুহৰ মাজত কোনোবা এজন মানুহেও ক'ব নোৱাৰিব যে মোৰ লগত কাৰোবাৰ লগত কাজিয়া হৈছে। তো মই সকলোকে কৈ আছোঁ, আপোনালোকে শিকক, ইয়াৰ পৰা শিকক। আজিকালি দেখা পাই আছোঁ, আগততো মুছলিমক মানে যি ইচ্ছা তাকে কৰিছিল, সেইটোতো এতিয়াও কৰিয়ে আছে। এতিয়া মই ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ যে কিছুমান খ্ৰীষ্টানৰ চাৰ্চত সোমাই
চাৰ্চত সোমাই ধৰ্মযাজকজনক উল্টা পুল্টা দম দি আছে, ঢেকাই আছে আৰু যীশুখ্ৰীষ্টৰ নামত বিভিন্ন ধৰণৰ কুটুক্তি আৰু বেয়া মন্তব্য দি আছে। খ্ৰীষ্টান হাটাও বুলি এটা অভিযান চলাই আছে। আৰু এয়া মানৱীয়তা নেকি? আমাৰ ভাৰতবৰ্ষখন এটা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত যিটো উদ্ভণ্ডালি হৈ আছে, মই এইটোৰ কাৰণে 100% দোষাৰোপ কৰি আছোঁ আমাৰ চৰকাৰক। কেনেকৈ সাহস পায় জয় শ্ৰীৰাম নকলে তাক মাৰধৰ কৰাৰ? কেনেকৈ সাহস পায়? কেনেকৈ সাহস পায় এজনে এটা বেলেগ ধৰ্মাৱলম্বী মানুহে বেলেগ চাৰ্চত সোমাই ধৰ্মযাজকজনক মাৰধৰ কৰা বা তাক দম দিয়া বা সিহঁতৰ ভগৱানৰ বিষয়ে কটূক্তি কৰা? এইটো আমাৰ ইছলাম ধৰ্মত কেতিয়াও নাপাব, কেতিয়াও নাপাব। কোনেও দেখাব নোৱাৰে যে কোনোবাই কাকবা ফ'ৰ্চ কৰি আছে যে আল্লাহ ক বা ইছলামৰ এইটো মান, তহঁতি কিয় নামানা, এনেকুৱা এটা ঘটনাও দেখাব নোৱাৰি। অকল কেইটামান অন্ধভক্তৰ কাৰণে, মই হিন্দুসকলক কৈ আছোঁ দেই, ডাইৰেক্ট কৈ আছোঁ যে আপোনালোকৰ কেইটামান অন্ধভক্তৰ কাৰণে আপোনালোকৰ ধৰ্মৰ যিটো সন্মান, মান সন্মান, সেইটো একেবাৰে নিম্ন স্তৰলৈ গুচি যাই আছে, একেবাৰে বেয়া পৰিৱেশ কৰি দি আছে। এইকেইটাক আপোনালোকে এইকেইটাক শাসন কৰক। সেনেকুৱা নহয় জোৰ জবৰদস্তি। মোক কি কোৱালে জয় শ্ৰীৰাম, কি হ'ল? মই জয় শ্ৰীৰামক মানো নেকি? শ্ৰীৰামক মই মানো নেকি? নামানো না। মই মাৰৰ ভয়ত ক'লোৱে মই জয় শ্ৰীৰাম, কিবা লাভ হ'ল নেকি? সেইটো উদ্ভণ্ডালি নেতে আৰু কি বেলেগ কিবা নেকি? এইবিলাক বন্ধ কৰক। এইটো এটা ধৰ্ম নিৰপেক্ষ দেশ। ইয়াতে সকলো ধৰ্মৰ, সকলো জাতিৰ মানুহৰ একে সমমৰ্যাদাত জীয়াই থকাৰ কাৰণে অধিকাৰ আছে। ইয়াতে আপোনালোকে গাৰ জোৰ খাটাই আপোনালোকে মানুহৰ ধৰ্ম চেঞ্জ কৰিব নোৱাৰে। মৰমৰে আঁকোৱালি লওক, আপোনালোকৰ ধৰ্মৰ ভাল ভাল কথাবিলাক মানুহক কওক। জোৰ জবৰদস্তি কোনোবাই ধৰ্ম কেতিয়াবা প্ৰসাৰ কৰিব পাৰে নেকি? আপোনালোকে দেখোন লাহে লাহে কমিয়ে যাই আছে। বাৰাতো দূৰৰ কথা, আপোনালোকৰ এইবিলাক উদ্ভণ্ডালিৰ কাৰণে আপোনালোকৰ ধৰ্মটো দিনক দিনে শেষ হৈ যাই আছে। তো মই শেষত আকৌ এবাৰ অনুৰোধ জনাম, আপোনালোকে ভাল হৈ যাওক আৰু এই ভণ্ডকেইটাক, এই গুণ্ডাকেইটাক আপোনালোকে উচিত ব্যৱস্থা লওক। আৰু আমাৰ চৰকাৰৰ ওচৰতো এইটো অনুৰোধ যে এই যে কেইটামান গুণ্ডা ওলাইছে, এই গুণ্ডাকেইটা অতি সোনকালে লৈ জেলত লৈ ভৰাই ৰাখক। ধন্যবাদ। জয় আই অসম।